সম্মানীয় ছাৰ বাইদেউসকল ইংটাবলৈ স্বাগতম জনাইছোঁ। এটি গুৰুত্বপূৰ্ণ খবৰ দিবলৈ ওলাইছোঁ। ৰাজ্যত অত্যাধিক পৰিমাণে গৰম বৃদ্ধি হোৱাৰ ফলত কেইবাখনো জিলাত দিয়া হৈছে মৰ্ণিং স্কুলৰ নিৰ্দেশনা। কেইবাখনো জিলাত ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে IAS অফিচৰ তৰফৰ পৰা। আপোনালোকে স্ক্ৰীনত দেখিছে অফিচ অফ দ্য ইন্সপেক্টৰ অফ স্কুলছ নগাঁৱৰ তৰফৰ পৰা মৰ্ণিং স্কুল দিয়াৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে। আপোনালোকে দেখিছে LP স্কুলসমূহৰ টাইমিং দিয়া হৈছে ৰাতিপুৱা 8 বজাৰ পৰা দুপৰীয়া 12:30 বজালৈকে। ME স্কুলসমূহৰ টাইম দিয়া হৈছে ৰাতিপুৱা 8 বজাৰ পৰা আবেলি 1 বজালৈ আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলৰ কাৰণে ৰাতিপুৱা 8 বজাৰ পৰা দুপৰীয়া 1:30 বজালৈকে আবেলি 1:30 বজালৈকে এই সময়সমূহ নিৰ্ধাৰিত কৰা হৈছে আৰু অহা 23 তাৰিখৰ পৰা এই নিয়ম লাগু হ'ব বুলি নিৰ্দেশনা প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছোঁ। এইখন হ'ল উত্তৰ লখিমপুৰ জিলাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ তৰফৰ পৰা এই নিৰ্দেশনা প্ৰদান কৰা হৈছে। ৰাতিপুৱা স্কুল দিয়া হৈছে 23 তাৰিখৰ পৰা ইফেক্ট হোৱাকৈ আপোনালোকে দেখিছে স্ক্ৰীনত লোৱাৰ প্ৰাইমেৰী স্কুল 7:30 বজাৰ পৰা দুপৰীয়া 12 বজালৈকে, মিডিল ইংলিছ স্কুল আপাৰ প্ৰাইমেৰী স্কুল 7:30 বজাৰ পৰা ৰাতিপুৱা 7:30 বজাৰ পৰা দুপৰীয়া 12:30 বজালৈকে, হাই স্কুল এণ্ড হায়াৰ ছেকেণ্ডেৰী স্কুলসমূহক ৰাতিপুৱা 7:30 বজাৰ পৰা আবেলি 1 বজালৈকে সময় সীমা দিয়া হৈছে। এইখন দেখা পাইছে আপোনালোকে স্ক্ৰীনত, যিখন গোলাঘাট জিলাৰ তৰফৰ পৰা নিৰ্দেশনা প্ৰদান কৰা হৈছে। ইন্সপেক্টৰ অফ স্কুলছৰ তৰফৰ পৰা এই নিৰ্দেশনা প্ৰদান কৰিছে 22 মে তাৰিখত আৰু গোলাঘাট জিলাতো মৰ্ণিং স্কুলৰ সময়সীমা দিয়া হৈছে। ইয়াত আপোনালোকে দেখা পাইছে লোৱাৰ প্ৰাইমেৰী স্কুলসমূহ ৰাতিপুৱা 8 বজাৰ পৰা দুপৰীয়া 12:30 বজালৈকে থাকিব। মিডিল ইংলিছ স্কুল আপাৰ প্ৰাইমেৰী স্কুল ৰাতিপুৱা 8 বজাৰ পৰা আবেলি 1 বজালৈকে আৰু হাই স্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলসমূহ ৰাতিপুৱা 8 বজাৰ পৰা দুপৰীয়া আবেলি 1:30 বজালৈকে সময়সীমা বান্ধি দিয়া হৈছে।